फ्रेंड्स गुड मॉर्निंग की खबर आपनालोक खबर भालने मैं निवेदिता मोर चेनेल निवेदिता किचन एंड ब्लगर तरफर पर आपनालोक सकलोके रंगाली बिहु और अসমীয়া नवबर्षर बहुत बहुत शुभेच्छा ज्ञापन करिसो। आपनालोक सकलो भाले थाके कुशले थाके जेन ए भगवाনৰ ওচৰত प्रार्थना। फ्रेंड्स एया देखिছে ना आमार नाचनी আজি मुगार सेट पिन्हे बोले मुगार सेट पिन्हाई दिसो ताई खूब ভাল पाइছে। ते फ्रेंड्स আজি मैं दिनটো की करूँ बिहुर दिनाखन सकलो आपनालोকৰ লগত शेयर करिम। ते फ्रेंड्स मोर भिडिओ तो एकदम शेषলৈকে চাব। और ए देखिছে নহয় मैं माह हालधि पिसि आसो। बहाग बिहुत माह हालधि दी गা ধুব লাগে एतु नियम आमी सरुर পৰা धुई आहिसु। हेकाने मैं पिसि लैसु माह हालधिखिनि पटाते पिसिसु मिक्सित पिसा नाय। एया माह हालधि और एया হৈছে माहটো सेकी পেলাই পানীটো লৈছো एतु मुरत लবৰ কাৰণে। और एखिनि হৈছে कल घৰৰ कल और माह हालधि पिसि लैसु। पिसि लोৱাৰ পিছত আমি গুটেকিটা গা পাটো ধুই লওঁ। और গা পাটো ধোৱাৰ পিছতে বছৰকে বিহু বুলি গোসাঁই ঘৰখনতে অলপমান প্ৰসাদ দিছিলোঁ। আৰু প্ৰসাদখিনি মই অলপমান পুথি এখন পঢ়ি পেলাই এনে নীতি নিয়ম কৰি দিছোঁ। প্ৰসাদখিনিও দি লৈছোঁ। আৰু এই ছোৱালীজনীও বাপেকক সেৱা কৰিছে, ল'ৰাটোও কৰিছে আৰু ময়ো কৰিছোঁ। মানে এইটো নিয়মে আৰু আমি প্ৰত্যেক বছৰে কৰোঁ এনেকৈ সেৱা। আৰু তাৰপিছতে মই ঘৰতে অলপ জলপান বনাইছিলোঁ বৰা চাউলৰ। এয়া জলপান আৰু গাখীৰখিনি মই ঘৰতে বনাইছিলোঁ। ওচৰতে গোশালা আছে য'ৰ পৰা আমি গাখীৰ খাওঁ, তাৰ পৰাই আনি পেলাই ঘৰতে গোটাইছিলোঁ। আৰু এই কলো হৈছে আমাৰ ঘৰৰে কল, আপোনালোকে দেখা পাইছিলে। এতিয়া প্ৰথমে এওঁক খাবলৈ দিওঁ অলপ নিয়ম নীতি কৰি সেৱা সৎকাৰ কৰি, তাৰপিছত আমি গোটাই খাম। এনেকৈয়ে ডাঙৰক জলপান দিব লাগে। আৰু যিটো নিয়ম আমি সৰুৰ পৰা দেখি আহিছোঁ সেইটোৱে কৰিছোঁ। আজি মানুহৰ বিহু, আজি 101টা পাচলি খাব লাগে আৰু মই যিখিনি পাৰোঁ সেইখিনিয়ে গোটাইছোঁ। এইকেইডাল হৈছে ঢেকীয়া আৰু এইটো হৈছে হেলেচি শাক, এইটো চুকা শাক, এইটো জিলমিল, এইটো হাইব্ৰিড জিলমিল। টোটেল মিলাই পেলাই 65 বিধ হৈছে, মানে 65 বিধ পাচলি হৈছে। লাগিছিলে 101 বিধ, কিন্তু 101 বিধ মই গোটাব নোৱাৰিলোঁ। 65 বিধে গোটাইছোঁ আৰু এইখিনি দি পেলাই মই এখন ভাজি বনাম। গোটেইখিনি পাচলি লগ কৰি এতিয়া মই ধুনীয়াকৈ ধুই পখালি ল'ম, লৈ পেলাই এখন ভাজি বনাম।
ভাত পানী খোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল। এয়া বিহু দেখিছে নহয়, আমি যিখিনি জেগাত থাকোঁ তাৰে আমাৰ যিখিনি মাইকী মানুহ আছে আমি প্ৰত্যেকটো পৰৱ মানে আমি ইমান ধুনীয়াকৈ পালন কৰোঁ। আৰু গোটেই মাইকী মানুহখিনি লগ হৈ পেলাই এনেকৈ আমি বিহু নাচিছোঁ ঘৰে ঘৰে, চাওকচোন। আৰু এনেকৈ নিজৰ বাপতিসাহোন বিহুটো এনেকৈ পালন কৰিব লাগে। আৰু এনেকৈ আমি ঘৰে ঘৰে গৈ বিহুটো নাচিছোঁ। আৰু প্ৰত্যেক বছৰে নাচে, অকল এইবছৰ বুলিয়ে নহয়। তাৰে অলপ মই ভিডিঅ' কৰি থৈছোঁ, আপোনালোকে চাওকচোন। আৰু যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।